হে দোস্ত মোৰ পিছত সেইখন বগীবিল দলং আৰু মই আহিছোঁ ইয়াত অতিথিক ৱেলকাম জনাবলৈ বিদেশৰ অতিথি যি অতিথি আজি 51 দিনৰ যাত্ৰা কৰি পিনে ইয়াত আহি পাইছে মানে আপোনালোকে চাগে 2 দিনৰ পৰা শুনি আছিল যে অসমত এখন জাহাজ আহিছে বাহিৰৰ পৰা এইখন MV গংগা ছুইজাৰলেণ্ড আৰু জাৰ্মানীৰ বহুত টুৰিষ্ট আছে তাতে আৰু সিহঁতক ৱেলকাম জনাবলৈ মই পুৱাই গুৱাহাটী এয়াৰপৰ্ট আহি পালোঁ মানে ডিব্ৰুগড়লৈকে উৰিব লাগিব না উৰা জাহাজ লৈ গৈ আছোঁ পানী জাহাজক আদৰিব ৱাও আৰু এইফালে আহি পালোৱে পাইছোঁ হই ৰাণৱে পালোৱে লেণ্ড কৰক ওপৰৰ পৰা পেলাই দিয়ক ফ্লাইট পৰি গেল ৰাণৱে নহয় মেইন ৰাস্তা হয় আহি পালোঁ ডিব্ৰুগড় আৰু এয়া চাওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাড়ী আৰু ইণ্ডিয়া গভৰ্ণমেণ্টৰ এইটো এটা চেষ্টা কেনেকৈ বাহিৰৰ মানুহ আমাৰ অসমত আনিব পাৰি ব্ৰহ্মপুত্ৰ দি থাকোঁ চলো বলক এতিয়া ডাইৰেক্ট জাহাজখনৰ ওচৰত যাওঁ আৰু জাহাজখন ক'ত আছে বগীবিলত ন মানে বগীবিল দলং য'ত আছে তাতলৈ আহিব জাহাজখন আহি আছে এতিয়ালৈকে আহি পোৱা নাই 2টামান বজাত আহি পাব চলো और इतना गई आसू है गुलचंदा से गुलचंदा दिल्ली है तो गुलचंदा भी आए हैं उस ट्रिप के लिए तो कैसा लगा है शाम बहुत बढ़िया फर्स्ट क्लास क्लीन एयर है बहुत पीसफुल सिटी है आई लव दिस दिल्ली के तो क्लीन एयर हो डिब्रुगढ़ टाउन आহি পালো ইয়াত গেট দিছে চাওক ওয়ার্ল্ড লংগেস্ট রিভার ক্রুজ MV গঙ্গা ভিলাস ইয়াত ওয়েলকাম জনাইছে মানুহখিনিক ডিব্ৰুগড়ৰ পৰা বগীবিল যাব লাগিব এটাকে আৰু বগীবিলে পালোৱে দুখু দেখে পালোৱে আৰু বগীবিল দলং সেই আগত ইয়াত বাইক লৈ আহিছিলোঁ আজিৰ পৰা 3 বছৰ আগত মনত পৰিছে আহি পালোঁ আমি বগীবিল দলং এতিয়া 2:30 বজাত জাহাজখন আহি আছে আৰু সকলোবোৰ আহিছে মানে ক'ৰ পৰা আহিছা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা সকলোবিলাক আহিছে আদৰণি জনাব মানুহখিনি এখন বগীবিল কৰি ইয়াত মানে জাহাজখনৰ ফাৰ্ষ্ট ট্ৰিপটো ছাকচেছফুলি শেষ হ'ব তাৰপিছত ইয়াৰ পৰাই আৰু নেক্সট ট্ৰিপটো আৰম্ভ হ'ব নেদাৰলেণ্ডৰ মানুহ ইয়াত আহিব আৰু ইয়াৰ পৰা গুচি যাব আৰু কলকাতা বাংলাদেশ হৈ পিনে 3000 কিলোমিটাৰ পাওঁ আৰু সৌখন যে ষ্টেজ পাতিছে তাতে বিদেশী পৰ্যটকখিনিক বা মানুহখিনিক আদৰণি জনাব আৰু ইয়াৰ পৰা তেওঁলোক গুচি যাব আৰু মানে জাহাজত নাযায় তেওঁলোক তেতিয়া ফ্লাইটত গুচি যাব ইয়াৰ পৰা যাত্ৰাটো খতম মানে আৰু নেক্সট আৰম্ভ হ'ব আৰু জাৰ্ণি সেইটো এটা ৰিভাৰ টুৰিজিমৰ ক্ষেত্ৰত বহুত ডাঙৰ এটা মানে এটা ৰেভলিউশ্যন ইণ্ডিয়ান গভৰ্ণমেণ্টৰ তৰফৰ পৰা লংগেষ্ট ৰিভাৰ ক্ৰুইজ ইণ্ডিয়াৰ মাজেৰে গংগা হৈ পিনে এনেকৈ 27খন নদী হৈ পিনে আমাৰ ইয়াত তোমালোক কি ডিপাৰ্টমেণ্টৰ হয় আমি MBA হয় Center for Management Studies আৰু মই এটা স্পেচিয়েল পাৰমিশ্যন লৈ পিনে জাহাজখনৰ ভিতৰ ভাগো আপোনালোকক দেখাম যে কেনেকুৱাকৈ আহিছে মানে কি লাক্সাৰী পুৰা 7 ষ্টাৰ টাইপৰ ভিতৰত লাক্সাৰী আছে আৰু এতিয়া আমি ৰখি আছোঁ জাহাজখন অহালৈকে তোমালোক ক'ৰ পৰা আহিছা কানৈ কলেজৰ পৰা আহিছোঁ ইয়াত কলেজৰ বহুত ষ্টুডেণ্ট আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি কানৈ কলেজ আৰু নদীলৈকে ৰেড কাৰ্পেট পাৰি দিছে এই তাতে ৰখিব আৰু এনেকৈ আহিব বাপৰে ৱেলকাম মোৰতো কাৰোবাৰ বিয়া চিয়া আহা যেন লাগিছে না কি মজাকে সজাইছে ভাৰতখনৰ এইটো প্ৰান্তলৈকে আহিছে যি সেইটো বহুত ডাঙৰ কথা এয়া দাদা আছে এছাম টুৰিজিমৰ অধ্যক্ষ হয় তো দাদা ব্ৰহ্মপুত্ৰ নদীখনেৰে আজি ইমান দূৰ দূৰৰ পৰা জাহাজ এখন আহিছে কি ক'ব মানে অসমৰ নদী পৰ্যটন এক সুকীয়া মাত্ৰা প্ৰদান হ'ল আজিৰ পৰা তাকেতো ছুইজাৰলেণ্ডৰ মানুহ ডিব্ৰুগড়ত আহিছে তাকো ব্ৰহ্মপুত্ৰদি জাহাজেদি ধেমালি কথা নহয় এইটো চাওক কিমান মানুহ চাব ৰখি আছে পুৰা লাইন পাতি আছে মোক চাবৰ কাৰণে বিৰাট আগ্ৰহী মই কাৰণ আমিতো বাহিৰলৈ গ'লেহে ফৰেনাৰ মানুহবিলাক দেখি পাওঁ আজি একদম ওচৰতে আমাৰ নিজৰ জেগাত আমাৰ মৰাণ সমষ্টিলৈ আহিছে আমাৰ এই অসমৰ এই প্ৰাকৃতিক সৌন্দৰ্য তেওঁলোকে উপভোগ কৰিছে আজি বগীবিল দলঙত আহি চাইছে খুব ভাল লাগিছে আমাৰ বিৰাট ভাল লাগিছে চাবলৈ পাই তেওঁলোকক আজি আৰু সৰ্বানন্দ সোণোৱাল ছাৰ গৌৰ আগলৈকে তেখেতসকলক ৱেলকাম জনাব কাৰণ পোৰ্ট এণ্ড ট্ৰেন্সপৰ্টেশ্যনৰ মিনিষ্টাৰ হয় তেখেত চেণ্ট্ৰেলৰ তো গৈ আছে এতিয়া আদৰণি জনাব আৰু ফৰেনাৰবিলাক পাগল হৈ গৈছে এনেকুৱা ৱেলকাম আশা কৰা নাছিল আপুনি কেমেৰা লৈ ফটো মাৰি আছে যাওঁতে যাওঁৱে নেকি আমি মৰণত নামাই দিব আমাৰ ঘৰলৈ যাব পাৰা তুমি একবাৰ সোমাব পাৰা কিন্তু এতিয়া চেষ্টা কৰিম ভিতৰত যাব পাৰি নে নাই যদি কিবাকে পাৰ্মিশ্যনটো লৈ পিনে দেখাব পাৰোঁ দিম বুলি কৈছে ৰ'ব মানে ৱেলকামটো জনাই লওঁ মানুহখিনি ওলালে এনেকুৱাকৈ সেয়া টুৰিষ্টবিলাক ছুইজাৰলেণ্ডৰ হয় জাৰ্মানীৰ হয় মেক্সিমাম 60 বছৰৰ ওপৰত ইহঁতে কেনেকুৱাকৈ লাইফটো এনজয় কৰিছে ভাবি চাওক মানে বয়স হোৱাৰ পিছতো অলপ ডেকা হৈছে তো অসমৰ বিউটি আৰু অসমৰ ৱেলকাম দেখি মুগ্ধ মনোমুগ্ধ হৈ গৈছে এতিয়া বলক আমি অলপমান জাহাজখন চাই আহোঁ কেনেকুৱা ইউ আৰ ৱেলকাম টু দ্য লংগেষ্ট ৰিভাৰ শ্বিপ পৃথিৱীৰ ভিতৰতে তো আগত সেইজন জাহাজখনৰ অনাৰ তেখেতে আমাক লৈ গৈ আছে মানে কথাবিলাক বুজাই দিব তেখেতে আমি জোতা ততা খুলি যাম কাৰণ বহুত বেছি হাই ক্লাছ হয় বহুতে বেছি মানে 5 ষ্টাৰ 6 ষ্টাৰ কেটেগৰীৰ এইখন এখন শ্বিপ হয় আৰু মই আজি সন্মান দি জোতা পিন্ধি আহিছিলোঁ মানে কি জানে নাই জাহাজখনৰ দ্বাৰাই ফৰেন পইচা আহিব নে নাই বাহিৰৰ পৰা পইচা আহিব আমাৰ
দেশৰ পইচা দেশতে ঘূৰাই থকা নহয় সেইবাবে বহুত ইম্পৰ্টেঞ্চ পাইছে তো এয়া ভিতৰত গৈ আছোঁ আমি ওপৰত ৰুমবিলাক দেখাব নোৱাৰিম কাৰণ প্ৰাইভেচিৰ কথা আছে আৰু প্ৰতিটো ৰুমে বুক হৈ আছে তো মই আপোনালোকক এনে নৰ্মেলি দেখাই আছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত ভাহি থকা এইখন 5-ষ্টাৰ হোটেল ধুবুৰী হৈ গোৱালপাৰা হৈ গুৱাহাটী হৈ মাজুলী হৈ গোটেই অসমখন ক্ৰছ কৰি ডাইনিং এৰিয়া ইয়াত বহি ডাইনিং খাই আছে আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰৰ পৰা অপেন ভিউ ৱাও ইয়াত 51 ডেজ বহুত টকা দিছে এই জাৰ্ণিটোৰ কাৰণে যিখিনি ফৰেনৰ পৰা অহা মানুহ আছে তো প্ৰতিটো টকাৰ বিনিময় দিছে সেই ৱেলকামেই হওক বা কিবাই হওক আৰু MV গংগাৰ ৰুম চাওক এই লেভেলৰ ৰুমত শুই কাজিৰঙাৰ মাজেদি অহাৰ যিটো অসমৰ মাজেদি অহাৰ মজা ইয়াত টিভি আছে ৱাইফাই আছে চব সুবিধাই আছে আৰু ये रहा शेफ आप हिंदी बोल सकते हो डेफिनेटली ओके कौन सा देश का खाना बनाते हो स्पेशली स्विस और जर्मनी का नहीं ऐसा बात नहीं है हम लोगों का थीम है लोकल फॉर वोकल ओके तो असम में आपको कौन सा खाना दिया ट्रेडिशनल कुछ यस डेफिनेटली खार वगैरह दिया खार एक चीज होता है खार दिया हम लोग को पोइठा के साथ हम लोग का डक का अच्छा हमारे साथ ये रहा विष्णु सिंह इस शिप का ओनर है अगली बार हम लोग 6 क्रूज करेगा 6 क्रूज हाँ साल में 6 क्रूज 6 क्रूज करेगा 51 डेज का मेरे को भी ले लो एक में है तो आप ऐसा क्या किस रेस्टोरेंट में काम करना चाहेगा या हाउसकीपिंग में বহুতে বেছি ভাল লাগিল এইবিলাক ৰুম কিন্তু ভিতৰত সোমাব নোৱাৰোঁ কাৰণ প্ৰাইভেচি জানে ভিতৰত অকুপাই হৈ আছে ৰুম তেওঁলোকৰ কাপোৰ আছে কিবা আছে এনে দেখাত বাহিৰৰ পৰা সৰু দেখিলেও জাহাজখন কিন্তু ভিতৰত বহুত ডাঙৰ আছে বহুকেইটা ৰুম আছে এনে ওপৰত একবাৰ ডেকত যাব লওক আৰু এইবাৰ আহিছোঁ ডেকত মানে সকলোতকৈ ওপৰত অ ভূষণ ভাই কেনে লাগছি গুলি হে ভাই গুলি আছে গোৱান নিচিনা পাৰি থৈ দিছে এই লেভেলৰ লাক্সাৰী আমাৰ অসমত আহিব ধৰিছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন অনলি মাছ মাৰিবলৈ বা অনলি বানপানীৰ কাৰণে ব্যৱহাৰ নকৰি চৰকাৰে এনেকুৱা কিছুমান ক্ৰিয়েটিভ বাহিৰৰ ফৰেন টুৰিজম আনাৰ কাৰণেও ব্যৱহাৰ কৰাত লাগি গৈছে এইখন জাষ্ট ষ্টাৰ্ট আৰু হওক তাকে আশা কৰোঁ কাৰণ বাহিৰৰ পৰা পইচা আহিলেহে দেশৰ উন্নতি হ'ব এতিয়া বলক আমি তলত যাওঁ কিবা খাবা দিব হেন পাইছোঁ আহি পেলাক না তো দাদা বাই আহিলোঁ MV গংগাৰ পৰা ভিতৰ ভাগ দেখাব চেষ্টা কৰিলোঁ মানে কমবোৰ আৰু এনেকৈ ৰাতি হ'ল এতিয়া ইয়াত এটা সৰু শ্ব' হ'ব আতচবাজিৰ মানে আৰু বগীবিল দলংখন চাওক কি ধুনীয়া লাগিছে লাহেকৈ এতিয়া ফায়াৰ ক্ৰেকাৰৰ শ্ব'টো চাই পিনে আমি ওলাম বঢ়িয়া লাগি আছে বহুত সিকিউৰিটি কিন্তু ইয়াতে সাংঘাতিক সিকিউৰিটি আৰু আমাৰ লগত এয়া সৰ্বানন্দ সোণোৱাল ছাৰ আছে তো ছাৰ আজিৰ পৰা এটা নতুন যাত্ৰা আৰম্ভণি হ'ল হয়। ব্ৰহ্মপুত্ৰৰ মাজেৰে কি ক'ব মই এটাই কথা ক'ম কাৰণ আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বহুত উল্লেখযোগ্য নদী আছে এতিয়া নদীসমূহক আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে কেৱল যাতায়াতেই নহয় আমাৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ বাবে নতুন পদক্ষেপসমূহে নিশ্চিতভাৱে উত্তৰ পূৰ্বাঞ্চলক তেখেতে যেনেধৰণে কয় অষ্টলক্ষ্মী পৃথিৱী এতিয়া গম পাব যে সঁচা অৰ্থতেই উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী দেয়াৰ যাত্ৰা আৰম্ভ হৈ গ'ল বোমা চমা মাৰিলে মজা লাগিল ধন্যবাদ